ঈদৰ বজাৰ কৰিম বুলি ভাবিছে বা এতিয়ালৈকে যিসকলে কৰা নাই তেওঁলোকৰ বাবে আছে এটা ভাল খবৰ। লখিমপুৰৰ বম্বে বজাৰে আপোনালোকলৈ আগবঢ়াইছে 60% ৰেহাই। হয়, এয়া লখিমপুৰ চহৰৰ মাজ বজাৰত আছে এখন বম্বে বজাৰ। বম্বে বজাৰত আপুনি বজাৰ কৰক আৰু 60% লাভ কৰক আকৰ্ষণীয় অফাৰ। এই অফাৰৰ বাবে আপুনি দেৰি নকৰিব, খৰধৰ কৰক, আহক। ময়ো বৰ্তমান আহি উপস্থিত হৈছোঁ, যিহেতু ঈদলৈ মাজত মাত্ৰ কিছু ঘণ্টাহে বাকী আৰু সেই কিছু ঘণ্টাৰ পাছত আজি লখিমপুৰৰ এনেদৰে বম্বে বজাৰত গ্ৰাহকৰ লানি নিচিকা ভিৰ দেখা পৰিলক্ষিত হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰনো কি কি কালেকশ্যন আছে সেইসমূহ আমি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। উৎসৱৰ বছৰত 10-5 টকা ৰাহি কৰিবলৈ কাৰ মন নাযায়। গতিকে এনেদৰে কিছু ধন ৰাহি কৰিবলৈ উত্তৰ লখিমপুৰ চহৰৰ বম্বে বজাৰলৈ আহক। বম্বে বজাৰে 60% ৰেহাই মূল্যত আপোনালৈ আগবঢ়াইছে শাৰী, চুইজাৰ, লেহেংগা, বিউটি প্ৰডাক্ট বা অন্য যিকোনো ধৰণৰ সামগ্ৰী 60% ৰেহাই মূল্যত পাব। গতিকে আজিয়ে আপোনাৰ লাগতিয়াল সামগ্ৰী বা কাপোৰ ক্ৰয় কৰক। মনত ৰাখিব, এই অফাৰ সীমিত সময়ৰ বাবেহে। শাড়ী আছে, ফেন্সি লেহেংগা আছে, বহুত কম দামত দি আছে। 30% আপোনাৰ অফাৰ দি আছে। বম্বে মেকআপ বজাৰত একবাৰ আহক, বাইদেউসকলক চবেই আহক। চাওকচোন, এয়া লখিমপুৰৰ বম্বে বজাৰত এনেদৰে আজি ঈদৰ বজাৰত গ্ৰাহকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু বম্বে বজাৰত এটা কথা কি জানেনে, আপোনালোকে কাপোৰৰ লগতে ঘৰুৱা সৰু সুৰা সামগ্ৰীসমূহ আপোনালোকে ক্ৰয় কৰিব পাৰিব। তাৰ বাবে যুৱতী মহিলাসকলৰ বাবে বিশেষ অফাৰ আছে, তেওঁলোকৰ বাবে 60% অফাৰ দিছে। এই অফাৰসমূহ আপুনি পলম নকৰিব, খৰধৰ কৰক, আজিয়ে হওক লখিমপুৰ চহৰৰ মাজ বজাৰত থকা বম্বে বজাৰলৈ। আৰু বম্বে বজাৰত এতিয়া চাওকচোন এনেদৰে গ্ৰাহকসকলে ভিৰ কৰা দেখা গৈছে। তেওঁলোকৰ মন পচন্দৰ বস্তুসমূহ ক্ৰয় কৰা দেখা গৈছে। আচলতে কাপোৰৰ লগতে অন্য যিসমূহ যাৱতীয় বস্তু সেইসমূহ ক্ৰয় কৰিবৰ বাবে লখিমপুৰৰ বম্বে বজাৰত আহি আপোনালোকে পলম নকৰি উপস্থিত হওকে। এয়া চাওকচোন এনেদৰে আজি বম্বে বজাৰত গ্ৰাহকসকলে ভিৰ কৰা দেখা গৈছে। তাৰ লগতে এটা ভাল কথা বুলি ক'ব লাগিব, যিহেতু যুৱতী মহিলাসকলৰ কাৰণে সাজি কাচি সকলোৱে বহুত বেছি ভাল পায়, বিশেষকৈ যুৱতীসকলে। তেওঁলোকৰ বাবেও বিশেষ অফাৰ দিছে বম্বে বজাৰে। আপোনালোকৰ প্ৰয়োজনীয় যাৱতীয় যিসমূহ বস্তু আছে সেইসমূহ ক্ৰয় কৰিব পাৰে। আৰু তাৰ উপৰঞ্চি আপোনাৰ আৰু গহনা অবিহনে বোলে এগৰাকী মহিলা অসম্পূৰ্ণ হয়। গতিকে আপোনালোকৰ সেই গহনাসমূহ ইয়াতে ক্ৰয় কৰিব পাৰিব। বিভিন্ন ধৰণৰ কালেকশ্যন আছে বা ডিজাইনসমূহ আছে, আপোনালোকৰ ইউনিক ডিজাইনত পাব। প্ৰত্যেকটো বস্তুৱে আছে। চাওকচোন, মই নিজেই আপোনালোকক দেখাইছোঁ। ইয়াতে চাওকচোন ধুনীয়া ধুনীয়া কালেকশ্যনবিলাক আছে, অফাৰ্ছ আছে। এই যে শাড়ীখন দেখিছে, ৰঙা শাড়ীখন, আপুনি কেমেৰাতকৈ ৰিয়েলত বহুত সাংঘাতিক বেছি ধুনীয়া হয়। আৰু আপুনি যদি এখন দেখে বোধ কৰোঁ অপচন্দ হোৱাৰ প্ৰশ্নই নুঠে। বহুতেই বেছি ধুনীয়া হয়, কামবিলাকো বিৰাট বেছি ধুনীয়া হয়। আপুনি এবাৰ নিজে এবাৰ আহি চাই যাবচোন। এই লেহেংগাযোৰ যে দেখিছে সাংঘাতিক ধুনীয়া হয়। লেহেংগাযোৰ আচলতে ফটোতকৈ ৰিয়েলত বহুত বেছি ধুনীয়া। যিকোনো ব্ৰাইড বা পাৰ্টি চাৰ্টিত আপুনি পিন্ধিব পাৰে, কইনাও পিন্ধিব পাৰে। আৰু যোনগৰাকীয়ে পিন্ধিছে তেখেত আচলতে প্ৰফেশ্যনেল মডেল নহয়, তেখেতে কেমেৰাৰ সন্মুখত অকণ লাজ কৰিছে। তথাপি কাপোৰযোৰ মানে সাংঘাতিক বেছি এটা ধুনীয়া হয়। তো আপুনি ঈদ উপলক্ষেও ল'ব পাৰে বা বিয়া চিয়াহঁতো পিন্ধিবও পাৰে বা কইনাৰ কাৰণেতো উপযুক্ত বুলিয়ে ক'ব পাৰিব। देखिए हमारे पास 10 रुपये, 20 रुपये, 30 रुपये में ना सब 70% डिस्काउंट में है। ये सब आइटम है जो आप देख रहे हो ना, सब 70% में है।
इधर टॉप होंगे हमारे पास जो 600 500 की रेंज के हैं, ये सब 70% में 250 की रेंज में सेल में, ये सब डिस्काउंट पे मिलेंगे 250 में। ट्राउज़र मिलेगा हमारे पास, ये 600 का मार्केट में मिलेगा, हमारे पास 250 में 70% डिस्काउंट है, सब 70% डिस्काउंट चल रहा है। इधर 10 रुपये में जो मार्केट से आपको 40 रुपये की आइटम मिलेगी ना, हमारे पास 10 रुपये की मिलेगी, 10 टका। इधर भी ये सब ये 20 रुपये 30 रुपये सब इस तरह आइटम है, 70% डिस्काउंट है। बॉम्बे मेकअप बाजार से ये सब हमारा फैक्ट्रियों से आता है माल, इसलिए 70% डिस्काउंट है। বম্বে মেকআপ বজাৰ বাইদেউসকলক আমাৰ বম্বে মেকআপ বজাৰৰ শাৰী দি আছে, ফেঞ্চি শাৰী দি আছে, লেহেংগা দি আছে, বহুত কম ৰেটত দি আছে, 30% আমাৰ অফাৰ দি আছে। বম্বে মেকআপ বজাৰ একবাৰ আহক বাইদেউসকলক, প্লিজ আহক বম্বে মেকআপ বজাৰ, একবাৰ চাই যাওক শাৰী লেহেংগা